নমস্কাৰ, মই চক্ৰবাণী শইকীয়া অসমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত কথা পাতিবলৈ লৈছো ৰুবিক্স কিউবৰ ওপৰত। এইটো সকলোৱে চিনি পাইছে নিশ্চয়, ইয়াক ৰুবিক্স কিউব বুলি কোৱা হয়। বিশেষকৈ এইটো সৰু ল'ৰা ছোৱালীয়ে খেলে, কিন্তু এইটো সৰু ল'ৰা ছোৱালীয়ে খেলাৰ উপৰিঞ্চি এইটো ডাঙৰ মানুহো মিলাবলৈ বহুত কঠিন হৈ পৰে যদি আমি ইয়াৰ সম্পূৰ্ণ ট্ৰিকখিনি নাজানো। আজি আপোনালোকৰ মুখৰ আগত দাঙি ধৰিবলৈ লৈছো ইয়াৰ টিপছ এণ্ড ট্ৰিক্সখিনি। ইয়াৰ কেনেধৰণে সলভ কৰিব পাৰি সম্পূৰ্ণ প্ৰেক্টিকেল ভিডিঅ' আপোনালোকক দেখাবলৈ লৈছোঁ। ইয়াৰ দুটামান কথা মই ক'ব বিচাৰিছোঁ যে এইটো সলভ কৰিবলৈ হ'লে কিছুমান আপোনাৰ এলগাৰিদম ফৰ্মুলা ইউজ কৰা হয় ইয়াত। সেই ফৰ্মুলাখিনিও আপোনালোকক আজি জনাম, সেইখিনিও দাঙি ধৰিম ফৰ্মুলাখিনি। আৰু এইটো কেনেধৰণে সলভ কৰা হয় সম্পূৰ্ণ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণৰূপে দেখাম, সম্পূৰ্ণৰূপে বুজাম আজি। এইটো সলভ কৰিবলৈ বিশেষ কষ্ট নহয়। এবাৰ আপুনি শিকাৰ পিছত আৰু ইয়াক কোনো ধৰণৰ জটিলতা নাথাকে। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, শেষলৈকে চাই থাকক। হয়তো শেষলৈকে আপুনি যদি নাচাই স্কিপ কৰি চাই তেতিয়া হয়তো বুজি নাপাবও পাৰে। আৰু যদি বুজি নাপায়, কিবা যদি সুধিবলগীয়া থাকে, আপুনি কমেণ্ট কৰিব পাৰে। আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডশ্বিপৰ মাজত। আৰু আপুনি যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ নেক্সট ষ্টেপত আমি কম্পিউটাৰৰ সৈতে জড়িত কিছুমান A to Z মই শিকাম, বেছিকৰ পৰা এডভান্সলৈকে। যিহেতু মই কম্পিউটাৰৰ লগত বিশেষভাৱে জড়িত, সেইকাৰণে মই কম্পিউটাৰৰ কিছুমান কথা দেখাম বুলি ভাবিছোঁ আপোনালোকৰ মাজত। ধন্যবাদ। হয়, আপোনালোকক আকৌ এবাৰ নমস্কাৰ। এইটো ৰুবিক্স কিউব, এইটো এটা সম্পূৰ্ণ আনচল্ভ ৰুবিক্স কিউব। ইয়াক আমি আৰু অলপ আনচল্ভ কৰি লৈছোঁ। এতিয়া চাওক যে ৰুবিক্স কিউবৰ চেণ্টাৰ কালাৰকেইটা চাব আপুনি, যে এইখিনিত যদি য়েল্ল' থাকে চেণ্টাৰত, এইফালে থাকিব হোৱাইট, আৰু এইফালে যদি ব্লু থাকে এইফালে থাকিব গ্ৰীণ, আৰু এইফালে যদি ৰেড থাকে এইফালে থাকিব অৰেঞ্জ। বাকীখিনি চাবৰ দৰকাৰ নাই, মাত্ৰ চেণ্টাৰ কালাৰকেইটা চাব লাগে। আৰু এইটো চাওক যে আপুনি কোন ফালৰ পৰা মিলাব, চেণ্টাৰ কালাৰটো ল'ব লাগিব। আপুনি যদি য়েল্ল' ফালৰ পৰা মিলাই আপুনি য়েল্ল' চেণ্টাৰ কালাৰটো লওক। য়েল্ল' চেণ্টাৰ কালাৰ লোৱাৰ পিছত আপুনি কি কৰিব, যে ফাৰ্ষ্ট ষ্টেপত আমি ইয়াত এটা য়েল্ল' প্লাছ বনাব লাগিব। কিন্তু তাৰ আগতে আপোনাক বেছিকখিনি মই দি ল'ব বিচাৰিছোঁ, যে মুভখিনি আৰু বেছিকখিনি শিকাব বিচাৰিছোঁ। যে এটা কিউবত 3টা লেয়াৰ থাকে, এইটোক কয় ফাৰ্ষ্ট লেয়াৰ, এইটোক ক'ব ছেকেণ্ড লেয়াৰ, এইটোক ক'ব থাৰ্ড লেয়াৰ। গতিকে 3টা লেয়াৰ হৈ গ'ল। আৰু কিউবৰ এইটোৰ ফৰ্মুলাখিনি চাব, যে এইটো ইউ মানে হৈছে আপাৰ ছাইড, আৰু এইটো ডি মানে হৈছে ডাউন ছাইড, আৰু আৰ মানে হৈছে আপোনাৰ ৰাইট হেণ্ড ছাইড, আৰু এইটো এল মানে হৈছে লেফ্ট হেণ্ড ছাইড, আৰু এফ মানে হৈছে ফ্ৰণ্ট ছাইড, আৰু বি মানে হৈছে বেক ছাইড। এতিয়া আপোনাক মুভখিনি দেখাব বিচাৰিছোঁ। ইউ মানে আপাৰ ছাইডটো আপুনি এৰ'ডালৰ মতে ইউ মানে আপুনি এইটো ছাইডে ঘূৰাব লাগিব। আৰু ইউ আই মানে হৈছে ইউ ইনভাৰ্ছ মানে হৈছে বিপৰীতৰাশী। গতিকে ইউটো যদি আমি এইটো ছাইডে ঘূৰাইছোঁ, তেতিয়াহ'লে ইউ আই বুলি ক'লে আমি এইটো বিপৰীত ছাইডে ঘূৰাব লাগিব। ইউ মানে আমি এই ছাইডে ঘূৰাইছোঁ, কিন্তু ইউ আই মানে ইউ ইনভাৰ্ছ মানে হৈছে আপুনি বিপৰীত ছাইডে ঘূৰাব লাগিব। ঠিক প্ৰত্যেকটো লগত তেনেকুৱা। ডি মানে হৈছে আমি ডি এফালে ঘূৰাইছোঁ, আৰু ডি আই মানে এফালে ঘূৰাম। তেতিয়াহ'লে ডি মানে আমি এফালে ঘূৰাইছোঁ, কিন্তু ডি আই মানে এফালে ঘূৰাম। ইউ মানে আমি এফালে ঘূৰাইছোঁ, কিন্তু ইউ আই মানে আমি এফালে ঘূৰাম। আৰ মানে আমি এফালে ঘূৰাইছোঁ, কিন্তু আৰ আই মানে আমি এফালে ঘূৰাম। আৰ মানে আমি ওপৰলৈ ঘূৰাইছোঁ, আৰ আই মানে তললৈ ঘূৰাম আমি। আৰু এলটো ঠিক তেনেকৈ, এল মানে হৈছে আমি তললৈ ঘূৰাইছোঁ, আৰু এল আই মানে আমি ওপৰলৈ ঘূৰাম। ঠিক তেনেকৈ ফ্ৰণ্টটো এফ মানে হৈছে আমি ফ্ৰণ্টটো এই চাইডে ঘূৰাম, আৰু এফ আই মানে হৈছে ফ্ৰণ্টটো আমি এইটো চাইডে ঘূৰাম। আৰু বি মানে আমি বেকটো আমি এইটো চাইডে ঘূৰাম, আৰু বি আই মানে হৈছে
বেক ইনভাৰ্স মানে হৈছে বেকটো আমি এফালে ঘূৰাম গতিকে মুভখিনি কমপ্লিট আপুনি এৰ'খিনি এবাৰ চাই লওক বছ এতিয়া আমি কি কৰিব লাগে যে আমি য়েল্লো ফালৰ পৰা সলভ কৰিম ফাৰ্ষ্ট টাইম তিনিটা লেয়াৰ আছে আমাৰ তিনিটা লেয়াৰ পাইছিলোঁ আমি ফাৰ্ষ্ট লেয়াৰটো সলভ কৰিম তাৰপিছত ছেকেণ্ড লেয়াৰ তাৰপিছতে থাৰ্ড লেয়াৰ সলভ কৰা হয় গতিকে ফাৰ্ষ্ট লেয়াৰটো সলভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব যে টপত আপুনি যিটো কালাৰ ৰাখে মিডলত এইটো চাই ল'ব যে য়েল্লো ৰাখে নে কোন চাইডৰ পৰা আপুনি কিউবটো সলভ কৰিব বিচাৰে মই য়েল্লো ফালৰ পৰা বিচাৰিম গতিকে য়েল্লো মাজত ল'ম মাজত থাকিব আৰু ইয়াত এটা আমি য়েল্লো প্লাছ বনাম য়েল্লো প্লাছ বনাওঁতে এটা কথা আছে যে এইখিনিত এটা য়েল্লো এইখিনিত এটা য়েল্লো এইখিনিত এটা য়েল্লো এইখিনিত এটা য়েল্লো চাৰিটা য়েল্লো আমি বিচাৰিব লাগিব মাজৰ পিচকেইটাত গতিকে সেই মাজৰ পিচকেইটাত থাকিব এনেকুৱা মাজৰ পিচবোৰত থাকিব ছাইডৰ কৰ্ণাৰকেইটা আপুনি চাব দৰকাৰ নাই কি আছে গতিকে মাজত এটা প্লাছ বনাম গতিকে কি কৰিব লাগিব যে আমি চাম যে এইখিনি য়েল্লো আছে এইখিনি ৰেড আছে এইখিনি চেণ্টাৰ পিচটো আছে য়েল্লো এইখিনি আছে ৰেড গতিকে আমি এই ৰেখত এইটোত যদি আমি আনিবলৈ হয় য়েল্লো তেতিয়া আমি কি আনিব লাগিব এইখিনি য়েল্লো লাগিব এইখিনি ৰেড লাগিব তেনেকুৱা এটা পিচ আমি বিচাৰিম এতিয়া তেনেকুৱা এটা পিচ বিচাৰিম আমি য়েল্লো আৰু ৰেড য়েল্লো ৰেড এইটো এইখিনিতে পাইছোঁ আমি এইটোক আমি লৈ আহিম ইয়াক আমি লৈ আহিম এইটো চাওক এইটো এনেধৰণে হৈ গ'ল যে এইখিনি য়েল্লো হৈ গ'ল এইখিনি য়েল্লো হৈ গ'ল এইখিনি ৰেড হৈ গ'ল আমি কিউবটো তাৰপিছত ঘূৰাই ল'ম ঘূৰাই লৈ আমি এইফালে চাম যে এইখিনিত কি আছে গ্ৰীণ আছে গতিকে আমাক কি লাগিব এইখিনিত গ্ৰীণ লাগিব এইখিনিত য়েল্লো লাগিব তেনেকুৱা এটা পিচ বিচাৰিম আমি গ্ৰীণ আৰু য়েল্লো থকা এইটো এইখিনিত পাই গ'লোঁ মুভ কৰি দিলোঁ আমি এইখিনিত গ্ৰীণ আহি গ'ল এফালে য়েল্লো আহি গ'ল এইটো লাহেকৈ আমি ওপৰলৈ ঘূৰাই দিলোঁ গতিকে হৈ গ'ল এইখিনিত য়েল্লো এইখিনিত গ্ৰীণ এইখিনিত গ্ৰীণ এতিয়া দুটা ছাইড আমাৰ কমপ্লিট হৈছে প্লাছৰ আৰু নেক্সট হৈ গ'ল আমাক অৰেঞ্জ লাগে য়েল্লো লাগে য'ত অৰেঞ্জ থাকিব আৰু য়েল্লো থাকিব আমি ছাইডত বিচাৰিব দৰকাৰ নাই মাজৰ পিচকেইটাত বিচাৰিলে হ'ল এতিয়া আমি অৰেঞ্জ আৰু য়েল্লো থকা মাজৰ পিচ এইটো এইখিনি পালোঁ এইটো আমি যদি এনেকুৱাত থাকে তেতিয়া আপুনি এইটো ছাইডে ঘূৰাই ল'ব তাৰপিছত এনেকৈ লাহেকৈ মুভ কৰি দিব এইখিলে আহি গ'ল এইটো আপুনি আকৌ লাহেকৈ মুভ কৰি দিয়ক চাওক য়েল্লো অৰেঞ্জ হৈ গ'ল এফালে আমাক কি লাগে ব্লু আৰু য়েল্লো লাগে তাহলে ব্লু আৰু য়েল্লো ক'ত আছে এইটো এইখিনিতে পাই গ'লোঁ আমি এইখিনি লাহেকৈ মুভ কৰি দিলোঁ এইটো কিলে আহিলে এইফালে য়েল্লো আহিলে গতিকে এইটো আমি পূৰা ঘূৰাই দিলোঁ গতিকে আমি এটা প্লাছ পাই গ'লোঁ প্লাছ পাই যোৱাৰ পিছত আমি নেক্সট ষ্টেপ যাম নেক্সট ষ্টেপ হ'ব আমাৰ কৰ্ণাৰ পিচকেইটা আমি সলভ কৰিবলৈ হ'লে কৰ্ণাৰ পিছত চাব লাগিব যে মিডলত কি আছে মিডলত যদি আমাৰ গ্ৰীণ আছে তেতিয়াহ'লে আমাক গ্ৰীণ লাগিব এইখিনিত আৰু ওপৰত লাগিব য়েল্লো আৰু ছাইডত কি আছে অৰেঞ্জ তেতিয়াহ'লে আমাক কি লাগিব অৰেঞ্জ গ্ৰীণ অৰেঞ্জ এণ্ড য়েল্লো থকা এটা কৰ্ণাৰ চাব লাগিব কৰ্ণাৰ পিছত আমি বিচাৰিব লাগিব যে এইখিনিত পাইছোঁ আমি এতিয়া এইখিনিত পাইছোঁগৈ যে নিজৰ তলত নাই গতিকে এইটো পাই গ'লোঁ আমি এইটো পাই যোৱাৰ পিছত কি কৰিম আমি যোনডোখৰত লাগে তাৰ ঠিক তললৈ আনি ল'ব লাগিব তললৈ আনি আমি এই ফৰ্মুলাটো ইউজ কৰিব ফৰ্মুলাটো আপোনালোকে এবাৰ চাই ল'ব RI ৰাইট ইনভাৰ্স ডাউন ইনভাৰ্স আৰু ৰাইট আৰু ডাউন RI DI RD এই ফৰ্মুলাটো আমি ইউজ কৰিম এতিয়া এইটো ইউজ কৰাৰ লগে লগে যেতিয়ালৈকে এই গুটিটো এইখিলে আহিলে যেতিয়ালৈকে আমি ফৰ্মুলাটো ইউজ কৰি থাকিব লাগিব কিন্তু যদি অকণমানো যদি ভুল হয় নহয় তেতিয়াহ'লে আপুনি গুটিটো সঠিক জেগাত নাপাব গতিকে আমি ইউজ কৰিম এতিয়া RI DI RD 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 গতিকে আমাৰ গুটিটো আহিলে নে এইখিনি গ্ৰীণ আহি গ'ল অৰেঞ্জ আহি গ'ল ওপৰত য়েল্লো আহি গ'ল আমি নেক্সট কৰ্ণাৰ যাম এতিয়া নেক্সট কৰ্ণাৰত আমাক লাগে অৰেঞ্জ ব্লু এণ্ড য়েল্লো অৰেঞ্জ ব্লু এণ্ড য়েল্লো ক'ত আছে আমি বিচাৰিম অৰেঞ্জ ব্লু এণ্ড য়েল্লো এইটো কৰ্ণাৰত আছে এতিয়া ওপৰত আছে আমি কি কৰিম ইয়াক অৰেঞ্জ ব্লু এণ্ড য়েল্লো ওপৰত আছে লাহেকৈ আমি মুভ কৰি দিলোঁ এইফালে মুভ কৰি দিলোঁ আৰু এইটো প্লাছ ভাঙি নাযাব প্লাছটো ভাঙিব নোৱাৰিব প্লাছ ভাঙি নাযাবৰ কাৰণে আমি আকৌ গুটিটো ওপৰলৈ মুভ কৰি দিলোঁ গতিকে ঠিক এইটো সঠিক কৰ্ণাৰত আহি গ'ল ইয়াক আমি এতিয়া এই ফৰ্মুলা ইউজ কৰিম RI DI RD এইটো আহি গ'ল নিজৰ কৰ্ণাৰত নেক্সট চাম আমি ব্লু ৰেড এণ্ড ব্লু ঠিক সঠিক জেগাত আছে গুটিটো কিন্তু কালাৰকেইটা মিলি থকা নাই কালাৰ নিমিলাৰ কাৰণে আমি কি কৰিম একে ফৰ্মুলা ইউজ কৰিম RI DI RD RI DI RD RI DI RD এইটো মিলি গ'ল নেক্সট আমি চাওঁ কি লাগে গ্ৰীণ ৰেড এণ্ড ব্লু লাগে ঠিক তললৈ আনি ল'লোঁ কৰ্ণাৰ ঠিক আকৌ একে ফৰ্মুলা ইউজ কৰিলোঁ RI DI
আৰ টি আমাৰ ফাৰ্ষ্ট লেয়াৰ কমপ্লিট এইটো হৈছে ফাৰ্ষ্ট লেয়াৰটো ধুনীয়াকৈ কমপ্লিট হৈ গ'ল এতিয়া আমি যাম ছেকেণ্ড লেয়াৰলৈ যাবলৈ হ'লে আমি কিউবটো উল্টাকৈ ল'ব লাগিব কিউবটো উল্টাই দিলোঁ ফাৰ্ষ্ট লেয়াৰ তল চাইডে গুচি গ'ল আমি নিজৰ পজিশ্যনলৈ আহিলোঁ ঠিক এতিয়া আমাৰ কি হ'ব এই ফৰ্মুলাটো ইউজ কৰা হ'ব 3 নম্বৰ ফৰ্মুলা ইউজ কৰিম আমি 3 নম্বৰ ফৰ্মুলা আৰু ছেকেণ্ড লেয়াৰ কমপ্লিট কৰিবৰ কাৰণে 3 নম্বৰ ফৰ্মুলা আৰু 4 নম্বৰ ফৰ্মুলা এই দুটা ফৰ্মুলা ইউজ হ'ব এই দুটা ফৰ্মুলা কেনেধৰণে ক'ত ইউজ কৰিবলগীয়া হয় মই সকলোখিনি ক'ম আপোনালোকক অলপ খৰকৈ ক'বলগীয়া হৈছে কাৰণ ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰি তাৰ বাবে মই দুখিত এতিয়া আমি 3 নম্বৰ ফৰ্মুলা কেনেকৈ ধৰণে ইউজ কৰিব পাৰিম এইটো চাম এতিয়া কি হ'ব কথাটো ইয়াক আমি চাম যে এইখিনিত আমাৰ সবফালে এটা টি বনি যাব যে স্মল এটা টি পাম আমি কিন্তু এতিয়া আমাক এইখিনিত গ্ৰীণ আছে আৰু এইখিনিত গ্ৰীণ লাগিব আৰু এইখিনিত কি লাগিব ৰেড লাগিব ঠিক তেনেকুৱা এটা গুটি আমি চেণ্টাৰ পিছত চাম যে মাজৰ মানে একেবাৰে মাজৰ নহয় ছাইডৰ কৰ্নাৰৰ এইখিনি পিছকেইটাত চাম যে গ্ৰীণ আৰু ৰেড থকা কোনটো আছে এইফালে চালোঁ এইখিনিত আছে এইটো আমি লাহেকৈ মুভ কৰি ল'লোঁ নিজৰ পজিশ্যনলৈ মুভ কৰাৰ পিছত কি হৈ গ'ল গ্ৰীণ মিলি গ'ল ৰেডটো এইফালে আনিব লাগে এতিয়া আমাক ক'ত লাগে গুটিটো এই গ্ৰীণটো এইখিনিত লাগে ৰেডটো এইখিনিত লাগে গতিকে আমি এই ফৰ্মুলাটো ইউজ কৰি দিয়ে মাত্ৰ এই গুটিটো আমাৰ এইখিনিলৈ গুচি আহিব এইটো আপোনালোকে জানিব লাগিব নিজে কেটচিং কৰিব পাৰিব লাগিব যে এই গুটিটো ক'লৈ আহিব ফৰ্মুলাটো ইউজ কৰাৰ লগে লগে এই গুটিটো এইখিনিলৈ আহিব এইটো এইখিনিলৈ আহিব এই ফৰ্মুলাটো ইউজ কৰাৰ লগে লগে এই ফৰ্মুলাটো ইউজ কৰিলে অকল এই গুটিটোহে আহিব যদি এনেকৈ একজেক্ট কালাৰ থাকে বেলেগত যদি থাকে বেলেগ ফৰ্মুলা ইউজ কৰিব লাগিব এইটো আপুনি চাওক যে গ্ৰীণটো এইখিনিলৈ আহিব এই ৰেডটো এইখিনিলৈ আহিব গতিকে এইখিনি দুটা কালাৰ মিলি যাব গতিকে আমি ফৰ্মুলা ইউজ কৰোঁ ইউ আৰ ইউ আই আৰ আই ইউ আই এফ আই ইউ এফ আহিলেনে এইখিনি ৰেড আহিলে এইখিনিত গ্ৰীণ আহি গ'ল গতিকে নেক্সট চাওঁ আমি এইখিনিত আমাক লাগে ৰেড আৰু এইখিনিত লাগে আমাক ব্লু গতিকে এইটো আছে নেকি ক'ৰবাত এই গুটিটো নিশ্চয় এইখিনিত আছেগৈ গতিকে এইটো আমি এতিয়া নাচাওঁ এইখিনিত চাম এটা মিলি আছে এইটো আমি এইফালে মুভ কৰি দিলোঁ গতিকে ঠিক এইটোতো একে ফৰ্মুলা ইউজ হ'ব অৰেঞ্জটো এইখিনিলৈ আহিব এই গ্ৰীণটো এইখিনিলৈ আহিব গতিকে একে ফৰ্মুলা ইউজ কৰি দিওঁ আমি ইউ আৰ ইউ আই আৰ আই ইউ আই এফ আই ইউ এফ আহিলেনে গুটি চব নিজৰ নিজৰ পজিশ্যনত আহিলে গতিকে আৰু আমাক দুটা ছাইড মিলাবলৈ আছে এই দুটা ছাইডৰ কাৰণে আমি কি কৰিম এতিয়া গুটিকেইটা নিজৰ জেগাতেই আছে কিন্তু পজিশ্যনটো ঠিকেই আছে ব্লু ছাইডটো মিলি আছে কিন্তু এই ৰেড ছাইডটো মিলা নাই গতিকে কি কৰিব লাগিব এই গুটিকেইটা আমি উঠাই আনিব লাগিব এনেকুৱা পজিশ্যনলৈ উঠাই নিব লাগিব তেনেকুৱা পজিশ্যনলৈ উঠাই নিবৰ কাৰণে আমি কি কৰিব লাগিব যে এইখিনিত ৰিপ্লেচ কৰিব লাগিব কিবা এটা গুটি আমি এঠাইত বহাই দিব লাগিব তেতিয়া গুটিটো হয়তো উঠি যাব পাৰে ঠিক তেনেকৈ একে ফৰ্মুলা ইউজ কৰিলে এই ফৰ্মুলাটো ইউজ কৰাৰ লগে লগে এই গুটিটো এইখিনিলৈ যাব গতিকে এই গুটিটো উঠি যাব ক'ৰবালৈ উঠি যোৱাৰ লগে লগে আমি সেইটো আকৌ ফৰ্মুলা ইউজ কৰি এইখিনিলৈ লৈ আহিব পাৰিম গতিকে কি কৰিম আমি আকৌ একে ফৰ্মুলা এটা ইউজ কৰি দিম এই গুটিটো এইখিনিলৈ গুচি যাব এই লগে এই গুটিটো উঠি আহিব ওপৰলৈ উঠি অহাৰ পিছত আমি নেক্সট ফৰ্মুলা ইউজ কৰিম গতিকে আমি এই ফৰ্মুলাটোকে ইউজ কৰোঁ এইখিনিলৈ গুচি আহিলে গুটিটো সেই গুটিটো উঠি গ'ল সেই গুটিটো এতিয়া কোনফালে গ'ল সেইটো চাই লওঁ আমি সেই গুটিটো এইখিনি পালে সেইটো আমি এইখিনিত আছে কিন্তু এইখিনিলৈ মুভ কৰি দিলোঁ অকল ওপৰ লেয়াৰটো ওলাব তলফালে একো ভাঙিব নালাগিব যে নাভাঙে যদি ফৰ্মুলা মতে ভালকৈ ইউজ কৰে তেতিয়াহ'লে এইটো আমি এইখিনিত লাগে এইটো এইখিনিত লাগে আমাক গতিকে আমি কি কৰিম এতিয়া ছেইম ফৰ্মুলা ইউজ কৰিম ইউ আৰ ইউ আই আৰ আই ইউ আই এফ আই ইউ আহিলে এই ছাইড মিলিলে এটা গুটি মিলিব লাগে এই গুটিটো আমাৰ ক'ত আছে এতিয়া এইটো এইখিনিত আছে ঠিক এইখিনিত আছে ঠিক আমি যদি এটা কথা এইখিনিতে কৈ থওঁ এই অৰেঞ্জটো যদি আপোনাৰ এইখিনিত থাকে এই ব্লুটো যদি এইখিনিত থাকে তেতিয়াহ'লে আপুনি ইয়াৰ ওলোটা ফৰ্মুলাটো ইউজ কৰিব লাগিব ইয়াৰ এই ফৰ্মুলাটোকে উল্টা কৰিব লাগিব ঠিক এইটোৱে ফৰ্মুলা মই উল্টাকৈ লিখি থোৱা আছে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব ফৰ্মুলাটো এবাৰ চাই লওক মনত ৰাখি লওক এইটো বুজি লওক ভালকৈ যে এই অৰেঞ্জটো যদি এইখিনিত থাকে
এই গ্ৰীণটো ব্লুটো যদি এইখিনিত থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াক আমি নিজৰ এটা কালাৰ মিলাই ল'ব লাগিব যে মিডল কালাৰটোৰ লগত মিলি থাকিব লাগিব। তেতিয়াহ'লে এইটো যদি অৰেঞ্জ এইখিনিত হয় তেতিয়া অৰেঞ্জে আমি মিলাই ল'ম, মিলাই লৈ এই ফৰ্মুলাটো ইউজ কৰি দিম। গতিকে এই বস্তুটো অৰেঞ্জটো এইফালে গুচি যাব, ব্লুটো এইফালে গুচি যাব। ঠিক নহয়, এতিয়া এইটো মিলি আছে, গতিকে আমি এইটো ইউজ কৰিব নালাগে উল্টা ফৰ্মুলাটো, গতিকে এই চিধা ফৰ্মুলাটো ইউজ কৰিব লাগে। আমাৰ ছেকেণ্ড লেয়াৰ কমপ্লিট হৈছে। চাওক ফাৰ্ষ্ট লেয়াৰ আৰু ছেকেণ্ড লেয়াৰ কমপ্লিট হৈ গ'ল। ফাৰ্ষ্ট লেয়াৰ ছেকেণ্ড লেয়াৰ কমপ্লিট হোৱাৰ পিছত আমি কি কৰিব লাগিব, 4 নম্বৰ ফৰ্মুলাটো আমাৰ ছেকেণ্ড লেয়াৰতে ইউজ হয়। এতিয়া আমি 5 নম্বৰ ফৰ্মুলা যাব লাগিব। 5 নম্বৰ ফৰ্মুলাটো এবাৰ চাই লওক। 5 নম্বৰ ফৰ্মুলাটো আমি কি কৰিব লাগে যে ওপৰত যিটো আমাৰ বগা ছাইড আছে, হোৱাইট ছাইড আছে, এইটোত আমি এটা প্লাছ বনাব লাগিব। প্লাছ বনাবৰ কাৰণে আমি কি কৰিম, কিউবটো কোনোবা ফালে ল'লেই হ'ল, যে আমি ইয়াক আমি এই ফৰ্মুলাটো ইউজ কৰিম। 5 নম্বৰ ফৰ্মুলাটো চাই লওক। 5 নম্বৰ ফৰ্মুলা ইউজ কৰিম FRUIUIF। যেতিয়ালৈকে প্লাছ নবনে তেতিয়ালৈকে আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব, ইউজ কৰি থাকিব লাগিব। যেতিয়ালৈকে আমি প্লাছ পোৱা নাই ঠিক এনেকৈ এল পাব আপুনি। তাৰপিছত আপুনি এনেকৈ হৰিজেণ্টেল লাইন পাব, তাৰপিছতহে আপুনি প্লাছ পাব। সেইটো চাওক, আমি এটা প্লাছ পাই গ'লোঁ। ছাইডৰ কৰ্ণাৰকেইটা চাব নালাগে, মাজৰ প্লাছ পাই গ'লোঁ আমি। তাৰপিছত প্লাছ পোৱাৰ লগে লগে আমি 6 নম্বৰ ফৰ্মুলা ইউজ কৰিব লাগিব। আমাৰ 6 নম্বৰ ফৰ্মুলাটো এবাৰ চাই লওক। এইটো 6 নম্বৰ ফৰ্মুলা। ইয়াত এটা আমাৰ কাম আছে যে কোনোবা এটা ছাইডে আমি টি বনাই ল'লোঁ। যদি মিলে এই ওপৰ ছাইডটো আমি মুভ কৰিব পাৰোঁ। এইটো ব্লু আছে, আমি ব্লুত মিলাই দিলোঁ, এটা টি ডাঙৰ টি পালোঁ। আৰু এইফালে ৰেডতো এটা ডাঙৰ টি আহিলে, এইফালে গ্ৰীণটো এটা ডাঙৰ টি আহিলে, আৰু এইফালে অৰেঞ্জটো এটা ডাঙৰ টি আহিলে। যদি এই টিটো নাহে তেতিয়া আপুনি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। এই ফৰ্মুলাটো চাই লওক। মই এতিয়া ইয়াত আহিলে মই ইউজ কৰিব নালাগে। যদি আপুনি এনেকৈ টি নাপায় তেতিয়া এই 6 নম্বৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব। 6 নম্বৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব। যদি আপুনি ইয়াত ডাঙৰকৈ এইটো এটা টি হয়, এই টি বুলি ধৰিব লাগিব, উল্টা টিটো যদি নাপায়, যদি এটাটো পায় বা দুটাটো পায়, কিন্তু গোটেই 4টাত পাব লাগিব। যদি দুটাত পায় তেতিয়া আপুনি যোন দুটাত পাইছে এটা ছাইড বেক ছাইডে ৰাখি, এটা ছাইড ৰাইট ছাইডে ৰাখি আপুনি এই ফৰ্মুলাটো ইউজ কৰি দিয়ক, বাকী দুটাটো টি আহি যাব। গতিকে মোৰ ইয়াত সম্পূৰ্ণ টি আহি গ'ল। টি অহাৰ পিছত মোৰ 6 নম্বৰ ফৰ্মুলা একো কামেই নাই। আপুনি 6 নম্বৰ ফৰ্মুলাটো খালি চাই থওক। 6 নম্বৰ ফৰ্মুলাটো দৰকাৰ হ'ব। প্ৰত্যেকবাৰতে কিউবত টি নাহে, এনেকৈ ধৰণে মিলি নাযায়। হয়তো বেলেগ বেলেগ ধৰণে আহিব। কোনোবা টি নাহিবও পাৰে, একেবাৰে এটা ছাইডেও টি নাহিব পাৰে। তেতিয়া আপুনি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। এতিয়া আমি 7 নম্বৰ ফৰ্মুলা ইউজ কৰিম। এতিয়া আমাৰ 6 নম্বৰ ফৰ্মুলা হৈ গ'ল। আমি 7 নম্বৰ ফৰ্মুলা ইউজ কৰিম। এইটো হৈছে 7 নম্বৰ ফৰ্মুলা। 7 নম্বৰ ফৰ্মুলাটোত কি কৰা হয় যে এতিয়া আমি চাম যে এতিয়া কৰ্ণাৰ পিচকেইটা চাম। আমি ওপৰলৈ হোৱাইট লৈছিলোঁ, এইটো খালি কালাৰটো মনত ৰাখিব আপুনি কোনকেইটা কালাৰ লৈছিলোঁ। এতিয়া আমি কৰ্ণাৰ পিচকেইটা চাম। কৰ্ণাৰত আমাক কি কি প্ৰয়োজন, কোনকেইটা মিলি আছে। এই কৰ্ণাৰটো আমাৰ মিলি আছে।
কাৰণ এইখিনিত গ্ৰীণ লাগে গ্ৰীণ আছে, ওপৰত হোৱাইট লাগে হোৱাইট আছে, এই ছাইডত অৰেঞ্জ লাগে অৰেঞ্জ আছে, এই কৰ্ণাৰটো মিলি আছে, কিন্তু বাকী কৰ্ণাৰকেইটা আমাৰ মিলা নাই। আৰু এটা কৰ্ণাৰ মিলি নাই, এইকেইটাও কৰ্ণাৰ মিলা নাই, 3টা কৰ্ণাৰ মিলা নাই। এই কৰ্ণাৰ 3টা কেলৈ মিলা নাই, কি হয় কথাটো, এই কৰ্ণাৰ পিচকেইটাৰ ঠিক এটাই কথা যে আপুনি হোৱাইটটো এই চাইডে থাকিলেও একো প্ৰব্লেম নাই, যদি এইখিনিত যদি ৰেড থাকিলেহেঁতেন, এইখিনিত যদি গ্ৰীণ থাকিলেহেঁতেন, তেতিয়া আপোনাৰ এইটো শুদ্ধ নিজৰ জেগাত বহি আছে বুলি ভাবিলেহেঁতেন। এই ফৰ্মুলাটোৱে কি কৰে, এই ফৰ্মুলাটো ইউজ কৰাৰ লগে লগে এই গুটিকেইটা নিজৰ পজিশ্যনলৈ যায়গৈ, মানে কালাৰটো মেটচ হৈ নাযায়, কিন্তু নিজৰ পজিশ্যনলৈ যায়গৈ। নিজৰ পজিশ্যনলৈ আনিবলৈ এইকেইটা এই ফৰ্মুলাটো ইউজ কৰা হয়। গতিকে এটা গুটিহে মোৰ নিজৰ পজিশ্যনত আছে, বাকীকেইটা গুটি নিজৰ পজিশ্যনত নাই, চব বেলেগ বেলেগ পজিশ্যনত আছে। কালাৰ মিলক নিমিলক কথা নাই, ওপৰত হোৱাইট থাকক নাথাকক কথা নাই, কিন্তু এইটো ওপৰত হোৱাইট আছে, কিন্তু ইয়াৰ নিজৰ পজিশ্যন নাই, গতিকে এইটো ভুল হৈ আছে, এইটো আমি এইফালে নিব লাগিব, এইটো এইফালে মুভ কৰাব লাগিব। গতিকে এইটো মুভ কৰাবলৈ আমি কি কৰিব লাগিব, এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। এই ফৰ্মুলাটো ইউজ কৰিলে এই গুটিটো এইফালে মুভ হৈ যাব। গতিকে আমি এতিয়া এই ফৰ্মুলাটো ইউজ কৰিম, কিন্তু ওপৰফালে বগা হোৱাইট কালাৰটো থাকক নাথাকক কথা নাই, কিন্তু আমি গুটিকেইটা নিজৰ পজিশ্যনত পাব লাগিব। গুটিকেইটা নিজৰ পজিশ্যনত পাবলৈ কি কৰিব লাগিব, এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। যেতিয়ালৈকে পোৱা নাযায় তেতিয়ালৈকে এই ফৰ্মুলাটো ইউজ কৰিয়ে থাকিব লাগিব বাৰ বাৰ। তেতিয়াহ'লে প্ৰথমে কি আছে, ইউ, তাৰপিছত আছে আৰ, তাৰপিছত ইউ ইনভাৰ্ছ, তাৰপিছত লেফ্ট ইনভাৰ্ছ, ইউ ৰাইট ইনভাৰ্ছ, ইউ ইনভাৰ্ছ লেফ্ট। এতিয়া আমি পাইছোঁ নেকি, যে নাই পোৱা, কোনো এটা পজিশ্যনলৈ নাই অহা, গতিকে আমি আকৌ ইউজ কৰিম ইউ আৰ, ইউ ইনভাৰ্ছ, লেফ্ট ইনভাৰ্ছ, ইউ ৰাইট ইনভাৰ্ছ, ইউ ইনভাৰ্ছ লেফ্ট। এবাৰ চাওঁ, এবাৰ আহিলে, এবাৰ নিজৰ নিজৰ পজিশ্যনলৈ আহিলে, এইটো গুটি মিলি গ'ল নিজে নিজে, এইটো গুটি মিলি গ'ল, এইটো গুটি নিজৰ পজিশ্যনত আহিলে, ৰেডটো এইখিলে যাব, গ্ৰীণটো এইখিলে আহিব, হোৱাইটটো ওপৰলৈ যাব, ব্লুটো এইখিলে আহিব, অৰেঞ্জটো এইখিলে যাব, আৰু এই হোৱাইটটো ওপৰলৈ যাব। গতিকে এই ফৰ্মুলাটো কমপ্লিট হৈ গ'ল, এইখিনিলৈকে কমপ্লিট হৈ গ'ল। এতিয়া আমি 8 নম্বৰ ফৰ্মুলা ইউজ কৰিম। এইটো প্ৰথমে ইউজ কৰিছিলোঁ ফৰ্মুলা RIDIRD, এই ফৰ্মুলাটো ইউজ কৰিম। এতিয়া আমাৰ যোনটো গুটি মিলা নাই, সেই গুটিটো আমি ফ্ৰণ্ট চাইডে লৈ ল'ম। এই গুটিটো আমাৰ মিলা নাই, এইটো হোৱাইটটো ওপৰ নিব লাগে, এইটো অৰেঞ্জটো এইফালে আনিব লাগে, ব্লুটো সেইখিনি আনিব লাগে। গতিকে এই ফৰ্মুলাটো ইউজ কৰিম। এই ফৰ্মুলাটো ইউজ কৰোঁতে গোটেই কিউবটো ভাগি যাব পাৰে, ভাগি গ'লে আপুনি চিন্তা কৰিব নালাগে, আপুনি কিন্তু ফৰ্মুলাটো কেতিয়াও ভুলকৈ ইউজ নকৰিব, আপুনি লাষ্ট ষ্টেপত নহ'লে ফেইলিয়াৰ হৈ যাব। গতিকে এইটো ফৰ্মুলা আপুনি একদম কণ্টিনিউৱাছলি কৰিব, আৰু যেতিয়ালৈকে গুটিটো আপুনি ওপৰত বগাটো পাই নাযায়। ঠিক আছে, মই ষ্টেপ বাই ষ্টেপ কৈ গৈছোঁ, মই কৈ যোৱা ধৰণে আপুনি কৰি যাওক। এতিয়া আমাৰ এই বগাটো ওপৰলৈ আনিব লাগে, গতিকে আমি এই ফৰ্মুলা ইউজ কৰিম। এইটো লাষ্ট ফৰ্মুলা, RIDIRD, RIDIRD। এতিয়া আমি তলফালে চাব নালাগে, ওপৰফালে এইটো মিলি গ'ল কৰ্ণাৰ। গতিকে আপুনি যিটো ছাইড লৈছিলে সেই ছাইডটো কেতিয়াও আপুনি হেৰুৱাই নেপেলাব, সেই ছাইডটো নিজৰ গাৰ ফালে ৰাখি যিটো গুটি মিলা নাই সেই ওপৰ ছাইডটো মুভ কৰি দিয়ক এনেকৈ আগৰ পজিশ্যনলৈ। আকৌ আগৰ ফৰ্মুলাটো ইউজ কৰক আপুনি, RIDIRD, RIDIRD। এইটো সম্পূৰ্ণ কিউবটো ছল্ভ হৈ গ'ল। এইটো চাওক, গোটেই কিউবটো সম্পূৰ্ণভাৱে ছল্ভ হৈ গ'ল। হয়তো সময় লাগিছে আপোনালোকক বুজাবলগীয়া হৈছে কাৰণে। যদি আপুনি অকলে প্ৰেক্টিছ কৰে, প্ৰথমে হয়তো 1 ঘণ্টা লাগিব, তাৰপিছত 45 মিনিট, তাৰপিছত আধা ঘণ্টা, তাৰপিছত 15 মিনিট, তাৰপিছত 10 মিনিট, তাৰপিছত 5 মিনিট, হয়তো কম সময়ৰ ভিতৰত আপুনি প্ৰেক্টিছ যিমানে কৰিব সিমানে আপুনি কম সময়ৰ ভিতৰত কিউবটো ছল্ভ কৰিবলৈ শিকিব। ঠিক প্ৰথম অৱস্থাতে হয়তো আপোনাক অলপ টাইম লাগিব। আৰু ইয়াত কিছুমান ফৰ্মুলা আছে, এতিয়া ফৰ্মুলা ইউজ কৰিলে আপোনাৰ কিছুমান দেখায় যে 1 মিনিটত বা 40 ছেকেণ্ডত, সেইখিনি ফৰ্মুলা মতে সি বনাই লয়। আমি এটা ফৰ্মুলা মতে বনাই 20 ছেকেণ্ডতে কৰি দিব পাৰোঁ, ছল্ভ কৰি দিব পাৰোঁ। আৰু কিছুমান আছে আপোনাৰ যিখিনিয়ে গোটেই ফৰ্মুলাখিনি মুখস্থ আছে, তেতিয়া সিহঁতি পাৰে যে এটা আনছল্ভ ৰেণ্ডম কিউবটো সিহঁতি গম পায়, চালেই গম পাই যায় যে গুটিটো ক'ত ক'ত আছে, ক'ত ক'ত থাকিলে কি ফৰ্মুলাটো খাটিব, সেই ফৰ্মুলাটো ইউজ কৰি দিয়ে, লগালগ ছল্ভ হৈ যায় কিউবটো। আপুনি সেইখিনি পিছত জানিব, কিন্তু প্ৰথমতে এইটো জানিবই লাগিব। গোটেই সম্পূৰ্ণ ৰুবিক্স কিউবটো ছল্ভ কৰিবলৈ শিকিব লাগিব। সম্পূৰ্ণ ৰুবিক্স কিউব ছল্ভ কৰিবলৈ শিকিবলৈ হ'লে প্ৰথম এই গোটেইকেইটা ফৰ্মুলা আপুনি ইউজ কৰিব পাৰিব লাগিব। ফৰ্মুলাখিনি মই আকৌ প্ৰথম আপোনালোকক দেখাই দিব বিচাৰিছোঁ। প্ৰথমে আপুনি এই এৰ'খিনি আৰু মুভখিনি চাই লওক, মুভখিনি এনেকৈ কৰা হয়, তাৰপিছত এইটো ফৰ্মুলা ইউজ কৰা হয়, তাৰপিছত এইটো ফৰ্মুলা ইউজ কৰা হয়, তাৰপিছত আপোনাৰ এইটো ফৰ্মুলা ইউজ হয়, তাৰপিছত 5 নম্বৰ ফৰ্মুলা ইউজ হ'ব,
তাৰপিছত 6 নম্বৰ ফৰ্মুলা ইউজ হয়, তাৰপিছত 7 নম্বৰ ফৰ্মুলা, লাষ্টত 8 নম্বৰ ফৰ্মুলা। এইকেইটাই ফৰ্মুলা ৰুবিক্স কিউব মিলোৱাৰ। ধন্যবাদ মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে আপুনি যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আহিবলগীয়া ভিডিঅ'খিনি তৎকালীনভাৱে পাবৰ কাৰণে আপুনি বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ কাৰণে। মই ভাবোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে। আৰু যদি কিবা বুজিবলৈ বাকী থাকিলে, কিবা থাকি গ'ল, আপুনি বুজি পোৱা নাই, হয়তো আপুনি মোক কমেণ্টত সুধিব পাৰে, কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই কৰিম। ধন্যবাদ।